বুলি নাহাঁহিব মোক। আপুনি নুজুখিব মোৰ শৰীৰৰ মাপ, সুধিবলৈ নাহিব মই শকত নে ক্ষীণ। অনুগ্ৰহ কৰি জগাই নিদিব মোৰ মনৰ ভিতৰত থূপ খাই থকা ক্ষোভবোৰ। আপুনিতো নাজানে মেদবহুল মোৰ শৰীৰৰ ৰহস্য। সন্তান প্ৰসৱৰ পিছৰ ভোকটো আপুনি জানো বুজি পাব? মোৰতো দেখোন কেতিয়াবা আচন্দাই কৰে। যেনিয়ে যাওঁ সকলোৱে কথাৰে বুকুত হেল মাৰে। মোক লৈ আপোনাৰ আপত্তিৰ সীমা নাই। মোৰ শৰীৰক লৈ আপোনাৰ হাঁহিৰ আড্ডা জমে। কেতিয়াবা খবৰ ৰাখিছেনে কিমান পাৱাৰৰ থাইৰয়ডৰ ঔষধ মোক ৰাতিপুৱা লাগে? কিম্বা পৰিচয় হেৰুৱাই চটফটাই থকা ভাগৰুৱা মনটোক আপুনি কথাৰে যে আঘাত কৰে। জিন্স টপ এৰি দীঘল কুৰ্তিটো যেতিয়া গাত সুমুৱাই লওঁ মনটো দেখোন কোচ খাই আহে। অবুজ বেদনাই চুই যায় পলকতে। তাতো দেখোন আকৌ পেটটোৱে ভুমুকি মাৰে। জিম গ'লে আপুনি কয় শ্ব' অফ। মৰ্ণিং ৱাকলৈ যে মোৰ সময় কম। সন্তানক উলিয়াই পঠাই নিজৰ অফিচতো যে এগাল কাম পৰি থাকে। ঘৰখনত চলি থকা কামবোৰতো কেতিয়াও অন্তই নপৰে। তথাপিও মই চেষ্টা কৰোঁ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু সময় উলিয়াওঁ নিজৰ বাবে। ভাগৰেও দেখোন তেতিয়াহে হেঁচা মাৰি ধৰে আৰু মই নিক্ষীণাওঁ আপোনাৰ হাঁহিৰ পাত্ৰ হৈ পৰোঁ। নিজকে সজাই ৰাখিলে আপুনি কয় আধুনিকা, চৰিত্ৰহীনা। সময়ৰ লগত মিলি নচলিলে আপোনাৰ মতে আকৌ মই জাধলি, লুধুমি, পেটেলি আদি বিভিন্ন নামেৰে আপোনাৰ বন্ধু মহলত মোক নামাকৰণ কৰে। জানেনে 38 জোখৰ ব্লাউজটো দেখিলে তাহানিৰ দিনলৈ মনটো ঢাপলি মেলে। হয়তো আপুনি নাজানে 36 জোখৰ জিন্সটো কিনিবলৈ মোৰ যে বিৰাট লাজ লাগে। ধন্যবাদ।